সকলো মানুহেই সমান। সকলো মানুহেই সমান, কিন্তু আগৰ দিনত সেয়া নাছিল। মানুহৰ মাজত বৰ্ণ বৈষম্য লৈ বহু অবিচাৰ চলিছিল। তলৰ সাধুটো সেই বিষয়ৰ। 4 শতিকাৰ শেষৰ কথা। শংকৰ নামৰ ঋষি এজনে তেওঁৰ শিষ্যসকলৰ লগত গংগা নদীত গা ধুই পথেৰে আহি আছিল। হঠাৎ তেওঁৰ শিষ্য এজনে নিষেধাজ্ঞা কৰি ক'লে, গুৰুজী সাৱধান, আমাৰ আগত এজন চণ্ডাল আহি আছে। চণ্ডাল সেই সময়ৰ বৰ্ণভেদৰ আটাইতকৈ নিম্ন জাতি আছিল। কিছু সময় নীৰৱ থাকি ঋষিজনে পোনে পোনে চণ্ডালজনলৈ চাই ক'লে, মোৰ সন্মুখৰ পৰা আঁতৰ হওক, মই পবিত্ৰ গংগা নদীত গা ধুই আহিছোঁ। কিন্তু চণ্ডালজনে নিজৰ ঠাইত থিৰ হৈ থাকি ক'লে, আপুনি এজন মহান পণ্ডিত, ধাৰ্মিক গুৰু। আপুনি আপোনাৰ শিষ্যসকলক শিকায় যে ভগৱান মানুহৰ হৃদয়ত থাকে। আপুনি মোক যেতিয়া আঁতৰ হ'বলৈ কৈছিল, আপুনি কি মোৰ হৃদয়ত থকা ভগৱানজনকো আঁতৰ হ'বলৈ কৈছিল? আপোনাৰ শৰীৰক আৰু মোৰ শৰীৰক একেই ভোক, পিয়াহ আৰু ভাগৰৰ প্ৰয়োজন। তেনেহ'লে আমি ইজনে সিজনৰ পৰা কেনেদৰে পৃথক? শংকৰ নীৰৱ হৈ গ'ল। তেওঁ তেওঁৰ ভুল বুজি পালে। তেওঁ চণ্ডালজনৰ ভৰিত ধৰি ক্ষমা খুজিলে। তেওঁ চণ্ডালজনক ক'লে যে আজি তেওঁ এটা ভাল শিক্ষা পালে যে সকলো মানুহেই সমান। সকলো মানুহ ভগৱানৰে সৃষ্টি। ধন্যবাদ।